নমস্কাৰ। এটা সুন্দৰ ৰাতিপুৱালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আপোনালোকে ঠাইডোখৰ দেখি গম পাইছে চাগে, লিখা আছে আহোম ৰাজা প্লেচ। আপোনালোকে দেখি গম পাইছে চাগে এইডোখৰ ক'ৰ জেগা। হয়, ঠিকেই ভাবিছে। এয়া হৈছে আমাৰ গড়গাঁৱৰ কাৰেংঘৰ। আৰু মই এজন বিশেষ ব্যক্তিৰ সৈতে কাৰেংঘৰলৈ গৈছিলোঁ। এতিয়াৰ ভিডিঅ' নহয়, এইটো কিছুদিন আগৰ ভিডিঅ'। তথাপিতো ভাবিলোঁ আজি আপোনালোকক মোৰ সৈতে কাৰেংঘৰলৈ লৈ যাওঁ। আৰু মোৰ বিশেষ ব্যক্তিজনৰ লগত পিছত চিনাকি কৰাই দিম। প্ৰথমতে আমি কাৰেংঘৰটোৰ গৈছোঁ যেতিয়া, কাৰেংঘৰৰ বিষয়ে সকলোৱে জানেই, তথাপিতো মই অলপমান কাৰেংঘৰৰ বিষয়ে ক'ব বিচাৰিছোঁ যে কাৰেংঘৰ হৈছে আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত এই কাৰেংঘৰ 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিল, যদিও প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। আকৌ 1752 চনত কাৰেংঘৰটো যেতিয়া বেয়াকৈ ক্ষতি হয়, তেতিয়া আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰিছিল। সকলোৱে চাগে কাৰেংঘৰলৈ গৈছে, কিন্তু যিসকল নাই অহা তেওঁলোকক মই ক'ব বিচাৰোঁ যে কাৰেংঘৰলৈ সকলো আহিব, কাৰণ এই প্ৰত্নতান্ত্ৰিক যিসমূহ কীৰ্তিচিহ্ন আছে, এইসমূহৰ বিষয়ে জনাৰ উপৰিও ইয়াক চোৱাৰ খুব প্ৰয়োজনীয়তা আছে। আৰু সঁচাকৈয়ে খুব বেছি ধুনীয়া। আৰু যিদিনাখন গৈছিলোঁ সেইদিনাখন বহুত মানুহ আছিল। আৰু এইফালে যে দেখিছে, মই অলপমান জুম কৰি দিছোঁ, এয়া হৈছে আমাৰ APDCL, অৰ্থাৎ আমাৰ কাৰেণ্টৰ বিল আমি তাতেই পৰিশোধ কৰোঁ। আৰু গড়গাঁৱৰ কাৰেঙৰ কাষতেই এয়া আছে। আৰু কি ধুনীয়া চাওকচোন, সঁচাকৈয়ে আমি যেতিয়া ওচৰত আছোঁ সেয়ে অনুভৱ নকৰোঁ, কিন্তু বহুত দূৰ দূৰণিৰ পৰা কাৰেংঘৰলৈ মানুহ আহে। আৰু যিসকল বৰ্তমানেও কাৰেংঘৰ চাবলৈ অহা নাই, মই তেওঁলোকক আহিবলৈ অনুৰোধ জনাম। এই কাৰেংঘৰৰ চাৰিওফালে গড়ে আগুৰি আছে আৰু গড়ৰ বাহিৰে দ খাৱৈ আছে। খাৱৈ ইমানেই দ যে মাউত আৰু হাতী একেলগে তল গৈছিল। গড়গাঁৱৰ নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া আছিল আগৰ দিনত। আহোম ৰাজত্বৰ কালৰ তৃতীয় ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিলেই 4খন দুৱাৰ আছিল। সেইকেইখন আছিল ৰাজগড় সিংহদুৱাৰ, চেৰকাপাৰ সিংহদুৱাৰ, নঙলামৰা সিংহদুৱাৰ আৰু বগীদল সিংহদুৱাৰ। আপোনালোকে হয়তো দেখিছেই কি ধুনীয়া। আৰু যেতিয়া আমি তললৈ আহিছিলোঁ খুব আন্ধাৰ হৈ যায়, কিন্তু ভয় খাবলগীয়া একো কথা নাই, খুবেই বেছি ধুনীয়া। আপোনালোকে আহিলে নিজেই গম পাব যে কাৰেংঘৰটো কিমান বেছি ধুনীয়া। কাৰেংঘৰৰ লগতে শিৱসাগৰত থকা তলাতল ঘৰ, ৰংঘৰ, শিৱদৌল, দেৱীদৌল সকলোৱে খুব ধুনীয়া। সকলো এবাৰ আহিব কাৰেংঘৰ চাবলৈ। মই যদিও ভালদৰে দেখাব নোৱাৰিলোঁ, তথাপিতো অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।